সত্ৰৰ অন্যতা ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। বহুদিন একো ভিডিঅ' দিব পৰা নাই, বিভিন্ন অসুবিধা হোৱাৰ কাৰণে। আৰু আজি দীপাৱলী, যাতে দীপাৱলী পোহৰৰ উৎসৱ, আৰু পোহৰ উৎসৱতে সকলোলৈ বহুত শুভেচ্ছা আৰু শুভকামনা যাচিছোঁ। যাতে পোহৰ উৎসৱৰ লগতে সকলোৰে মনবোৰ পোহৰাই তোলক আৰু অনাগত ভৱিষ্যতে দিনবোৰ যাতে পোহৰ উৎসৱৰ দৰে পোহৰ হৈ পৰক, সেই কামনা কৰিছোঁ। এতিয়া কি কৰোঁ, আজি বহুদিন একো কৰিব পৰা নাই। অকণমান ডেক'ৰেশ্যন কৰিছোঁ আৰু অকণমান কিবা দিৱা কেনেকৈ জ্বলাওঁ তাৰে অকণমান দেখাম। ব'লক তেন্তে আহক, আপোনালোকেও চাই ল'ব। দুটা পাতিত মই পানী দিলোঁ আৰু তাতে কালাৰ দিছোঁ, হালধীয়া আৰু নীলা কালাৰটো। দিয়াৰ পাছত মই ইয়াতে অকণমান ওপৰত তেল দিম আৰু এয়া দেখিছে অকণমান পলিথিন টাইপৰ কাগজ অকণমান কাটি অকণমান ফুটা কৰি পেলাই তাতে মই কপাহডাল সুমুৱাই দিলোঁ আৰু কপাহডাল সুমুৱাই দি অকণমান তেল লগাই এনেকৈ জ্বলাই দিছোঁ আৰু লগতে এইখিনি ফুলখিনি দি দিছোঁ। ডেক'ৰেশ্যনটো কেনেকুৱা লাগিছে বাৰু ক'বচোন। ভিডিঅ'ত কেনেকুৱা লাগিছে নাজানো, কিন্তু এনেই বহুত ধুনীয়া হৈছে। আপোনালোকে কৰি চাব পাৰে এনেকৈ আগলৈও। আৰু এইখিনি এনেকৈ থৈ দিলোঁ। অকণমান ডেক'ৰেশ্যন বেছি নহয়।